এইবাৰ IPLত আমি প্ৰথমবাৰৰ বাবে ইম্পেক্ট প্লেয়াৰৰ নিয়ম দেখিবলৈ পাম। ইয়াৰ আগতে ফুটবল, বাস্কেটবল আৰু বেছবল ধৰণৰ খেলসমূহত এইটো নিয়ম দেখিবলৈ পাইছিলোঁ। এইবাৰ IPLত এইটো নিয়ম প্ৰথমবাৰৰ বাবে দেখিবলৈ পাম। কিন্তু এইটো নিয়মৰ লগত জড়িত এটা ডাঙৰ নিউজ ওলাই আহিছে, যিটো বিদেশী খেলুৱৈসকলৰ বাবে একেবাৰে ভাল নহয়। ইম্পেক্ট প্লেয়াৰৰ নিয়ম অনুসৰি কেপ্টেনে মেচ চলি থকাৰ অৱস্থাত প্লেয়িং 11ৰ কোনো এজন খেলুৱৈৰ জেগাত অন্য এজন খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিব পাৰিব। BCCI অক্টোবৰ মাহত সৈয়দ মুস্তাক আলী ট্ৰফী T20 টুৰ্ণামেণ্টত এইটো নিয়ম পৰীক্ষা কৰিছিল আৰু ৰাজ্যৰ সকলোবোৰ দলে এইটো নিয়ম আদৰি লৈছিল। কিন্তু IPLত ইম্পেক্ট প্লেয়াৰৰ নিয়ম মাত্ৰ ভাৰতীয় খেলুৱৈসকলৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব। এইটো নিয়মৰ ব্যৱহাৰ বিদেশী খেলুৱৈসকলৰ বাবে কৰিব নোৱাৰিব। অৰ্থাৎ কোনো এজন বিদেশী খেলুৱৈক আঁতৰাই অন্য এজন বিদেশী খেলুৱৈক অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো প্ৰথমবাৰ আহিছে দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।